আজি মই বনাম নাৰিকল আৰু পিঠাগুড়ি দি ভাপত দিয়া পিঠা। মই প্ৰথমতে চাউলখিনি তিয়াই পেলাই টুকি লৈছোঁ আৰু এইফালে টুকাৰ চাউলখিনি মিক্সিত দি পেলাই এয়া আৰু অলপকৈ পিচিব লাগিব আৰু এইপিনে মই ৰেডি কৰি আছোঁ ঘিউ আৰু কলপাত। অলপ চাওঁগৈ ইয়াত এইখন কলপাতখন পাণখনৰ নিচিনা মুকুট কৰি পেলাই দি দিছোঁ ঘিউ অলপ লগাই পেলাই। এইখন আচলতে কঁঠাল পাত দিয়ে, কিন্তু আমাৰ ঘৰত কঁঠাল পাত নাই, সেইটো কাৰণে। আৰু এইপিনে মই পানী গৰমাই আছোঁ। এইফালে চাওক, এইফালে মই পানী গৰমাই আছোঁ। এইফালে মই নাৰিকলটো কাটি পেলাই ৰুকি লৈ লৈছোঁ। নাৰিকল কাটিব কৰিব নাজানো, মানে দুফাল কৰি দিলোঁ এনেকৈ, বাকলি উচোৱা নাই, সেইটো কাৰণে ভালকৈ প্ৰথমতে কটাৰী দি কাটি লৈছিলোঁ সেইটো, তাৰপিছতহে ৰুকনিয়ে ৰুকিছোঁ। সেইখিনি ঢাকি পেলাই তাতে এতিয়া মই চেনি অলপ দি দিম। চেনি অলপ কাষতে লৈ যাওঁ, কিমান লাগে নাজানো। হৈ যাব ইমানখিনি চেনি আৰু বনাবাইটো দেখিছে কেনেকুৱা একদম ব্ৰেইন থকা, মানে ব্ৰেইন নথকা মানুহে এনেকুৱা বস্তু বনাব পাৰে। আপোনালোকৰ ব্ৰেইন থকা মানুহে এনেকুৱা বস্তু বনাব নোৱাৰে। চাওক, এইপিনে মই পিঠাগুড়িখিনি কলপাতখনত দি দিলোঁ। মিক্সিত পিছা দেই, ঢেঁকী আছিলে আমাৰ ঘৰত, তেতিয়া নাই বাৰু। মই এতিয়া ভালকৈ সানি লওঁ। আজি কি বস্তু বনাম মই আজিলৈকে বনাই পোৱা নাই, নাজানো আৰু কি বনাওঁ, চাই থাককচোন। আজি বনাম ফাৰ্ষ্ট, যিটো আজিলৈকে আমাৰ ঘৰত বনোৱা নাই। মই পিঠাগুড়িয়ে আৰু নাৰিকলে ভালকৈ মিহলাই ল'লোঁ। নাৰিকল এটা বেছি হ'ব লাগিছিলে, সেইটো কাৰণে মই চাউল এটেমাই লৈছোঁ। এনেই এটেমা চাউল দি পিঠা বনালে এনেও নাটে, তেও মন গৈছে আৰু সেইটো কাৰণে বনাইছোঁ। কি হয় নাজানো। তাৰপিছত মই চেক কৰি লওঁ মিঠা হৈছেনে নাই। ইয়াত অলপ ঘিউ দি দিম। ইয়াত এতিয়া মই ঘিউ অলপ দি দিছোঁ। নাজানো ঘিউ দিয়ে নে নিদিয়ে, মোৰ যি মন মই তাকে কৰি থাকোঁ, বুজিছে। মায়ে সুধিছে কি পিঠা বনাইছোঁ, মই কৈছোঁ মই নাজানো, মুঠতে মোৰ যি মন গৈছে তাকে বনাইছোঁ আৰু কি হয় ৰিজাল্টটো চাওঁ। সেই ৰিজাল্টতহে গম পাম আৰু পিঠাই হয় নে কি হয়। এতিয়া মই ভালকৈ সানি লওঁ। এইটো মই ইয়াত ভৰাই ল'লোঁ পাণৰ নিচিনা আৰু 12 ভজাৰ নিচিনা, আৰু ইয়াত মই এইটো ঢাকনিৰে ঢাকি দিম, মানে কলপাতৰ ঢাকনি বনাই ঢাকনি দি ঢাকি দিম। মই এতিয়া জুইৰ ওপৰত দিবলৈ লৈ আহি আছোঁ, চাই থাকক আপোনালোকে। কিন্তু কেৰাহীটো মানে চৰিয়াটোহে লৈছে, মই কিবা এটা যোগাৰ কৰিব লাগিব, দেশী যোগাৰ। ডাঙৰকৈ বনাইছোঁ, সেই চৰিয়াটোত এটাহে পিঠা ৰৈছে, আৰু এটা দিব লাগিব। ভয় লাগি আছে কেনেবাকৈ পৰি যাব নেকি, আৰু উতলা পানীত কেনেবাকৈ যদি পিঠাগুড়িখিনি পৰে সেইখিনি চেচ হৈ যাব আৰু, সেইটো কাৰণে এতিয়া মই এইখিনি ঢাকনি দি ঢাকি দিছোঁ, কাৰণ চৰিয়াটো ফুটা চৰিয়াটো দি গৰম পানীখিনি, মানে উতলি থকা গৰম পানীৰ ভাপটো তলত দি মানে ভিতৰলৈ সোমাব, আৰু ঢাকনিখন দিছোঁ যাতে ভাপখিনি তাৰ ভিতৰতে ৰখি যায়, আৰু তলৰ পৰা সোমোৱা ভাপখিনিও আৰু ওপৰ সোমোৱা যিখিনি ভাপখিনি ওপৰলৈ উৰি যোৱা ভাপখিনি ৰখি পেলাই যাতে সোনকালে হয়। নাজানো, ভগৱানেহে জানে আৰু কি হয়। মই এনেকৈ মানে গোলকৈ বনাম, সেইটো মই মানে মিঠাপতি পাণৰ নিচিনা বনাইছোঁ, আৰু সেইটো মই গোলকৈ বনাম। চব বেলেগ বেলেগ ষ্টাইলত বনাম। প্ৰথমতে মই ঘিউখিনি সানি লৈছোঁ, তাৰপিছতে পিঠাগুড়িৰ মিশ্ৰণটো দি দিছোঁ, তাৰপিছত মই এতিয়া বান্ধি দিম। মই এইটো হ'ল 3 নম্বৰ পিঠাটো পেকিং কৰিম। 3টা পিঠাই হ'ব চাগে। আৰু মোৰ কেৰাহীটো যে দিছিলোঁ, কেৰাহীটো মানে অলপ প্ৰব্লেম হয়, সেইটো কাৰণে মই ডেক্সিটো দি দিলোঁ আকৌ পিঠাখিনি নমাই পেলাই। এতিয়া মই 3 নম্বৰ পিঠাটো বনাম। প্ৰথমতে মই ঘিউ অলপ সানি লৈছোঁ। তাৰপিছতে মই পিঠাগুড়ি লাডু দিছোঁ। এইটো হ'ল লাষ্ট টোপোলাটো, আৰু এইটো হ'ল 3rd নম্বৰ টোপোলাটো। এতিয়া মই কেৰাহীত দি দিছোঁ উতলিবৰ কাৰণে, মানে ভাপত দিওঁ আচলতে। দেখিছে মই ভালকৈ কিন্তু কাটি চাটি বনাব কৰিব নাজানো, সেইটো কাৰণে ডাবল কৰি দিছোঁ।
আপোনালোকে হৈছে এই আকৌ কেলে কলপাতত বনাইছে, এইটো গিলাচতো বনাব পাৰে, কিন্তু গিলাচত বনালে প্লাষ্টিকৰ গিলাচত বনাব, প্লাষ্টিকৰ গিলাচত বনালে সেই যিখিনি প্লাষ্টিকত থকা যিটো বিষাক্ত সেইখিনি মানে পিঠাটোৰ লগত মিহলি হৈ যাব, যিটো আমাৰ কাৰণে বেয়া, সেইটো কাৰণে মই কলপাতত বনাইছোঁ। আৰু এতিয়া মই এই দুটাও দি দিওঁ, এই দুটা সিজি আছে, লৰাই দিওঁ এতিয়া অলপ। হৈছে নেকি? এতিয়া অলপ অলপকৈ ভাপত সিজিছে। মই কিন্তু ভিডিঅ' কৰা নহ'ল, কাৰণ এখন হাতে কৰিবলৈ অসুবিধা হয়, আৰু যদি এখন হাতে কৰোঁ তেতিয়াহ'লে গৰম পানী উতল আহি গাত পৰিব, গতিকে পিছতকৈ পিঠা খোৱা নহ'ব, বিহিমে হ'বগৈ। এতিয়া মই ঢাকনিখন মাৰি দিওঁ। এতিয়া মই 10 মিনিটমানৰ পিছত চাম কি হয় ৰিজাল্ট চাম। অলপ পিছত মই এতিয়া চাবলৈ আহিছোঁ ফাইনেল ৰিজাল্টটো চাওঁ। ইমান গৰমো দেখিছে, একদম চৰিয়া কোলা হৈ গৈছে। সিজিলেই চাগে, তেনে নমাই দিওঁ। এতিয়া নমাই দিলোঁ। এতিয়া মই তাৰপিছত চাওঁ সিজিছে নে নাই। হৈছে আৰু তিতি গৈছে নহয় কলপাতখন, হৈছে আৰু পৰাই চাগে কেকটো বনাইছিলে, মানে অসমীয়া মানুহৰ কেক বুলি ক'লে চাগে এইটোৱে, মানে এইটো নিচিনাই ন কেকটো, এইটো পৰাই চাগে কেকটো বনাইছিলে, কেকৰ আইডিয়াটো লৈছিলে চাগে। এতিয়া মই কেকহে আহিছে। এতিয়া মই পিঠাটো, এতিয়া মই প্ৰথম এইটো মই প্ৰথমতে দিছিলোঁ, চাওঁ কি হৈছে। এইটো মই প্ৰথমতে দিছিলোঁ, যোনটো চাওকচোন ভালেই হৈছে, খাবলৈ ভালেই হ'ব, কিন্তু ফাৰ্ষ্টটোহে ভাল নহ'লে, মানে কলপাতত দিলোঁ যে, যদি কেটলিত দিলোঁ হয় আৰু বেছি ভাল হ'ল হয়। আৰু এইকেইটা চাওক কেনেকুৱা হৈছে। এইটো আকৌ অকণমানেই হ'ল, এইটো মানে মই একে লাষ্টত যে আতি যোৱা চাউলখিনি দি বনাইছিলোঁ, এইটো হ'ল 4 নম্বৰ পিঠাটো।